নমস্কাৰ ভিউৱাৰ্ছ, মই শ্ৰী মানস কলিতাই আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল উজনিৰ পৰা নামনিলৈ। কিছুমান নজনা কথা জনোৱা আৰু নেদেখুৱা ঠাই দেখাই হৈছে আমাৰ মূল উদ্দেশ্য। আজি আমি উপস্থিত আছোঁ হাজো পঞ্চতীৰ্থ হাজো, 5খন তীৰ্থস্থান। তাৰে আমি বিশেষ এখন তীৰ্থস্থান দৰ্শন কৰিবলৈ গৈ আছোঁ, যাৰ নাম হৈছে শ্ৰী শ্ৰী কামেশ্বৰ দেৱালয়। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways, and on we'll go. এতিয়া মই উপস্থিত আছোঁ হাজোৰ কামেশ্বৰ দেৱালয়। বল দৰ্শন কৰোঁ।
এতিয়া মোৰ লগত উপস্থিত আছে এই মন্দিৰৰ মুখ্য পুৰোহিত তেখেতৰ লগত আমি কথা পাতি এই মন্দিৰৰ ইতিবৃত্তৰ বিষয়ে জানিব বিচাৰিম মোৰ নাম শ্ৰী নাৰায়ণ ভট্টাচাৰ্য মই কামেশ্বৰ মন্দিৰৰ পুৰোহিত এই কামেশ্বৰ অৰ্থ হ'ল কি কামনা বাসনেশ্বৰ সৃষ্টিকৰ্তা এই মন্দিৰটো 1756 খ্ৰীষ্টাব্দত ৰাজেশ্বৰ সিংহই স্থাপন কৰিছিল ইয়াতে এই পাহাৰখনৰ নাম গোকৰ্ণ আৰু বিকৰ্ণ পাহাৰ আমাৰ এটা পুখুৰী আছে পুখুৰীটোৰ নাম হ'ল অপনভৱ আমাৰ পুখুৰীটোৰ নাম অপনভৱ আমাৰ ইয়াতে গোসাঁই আমাৰ চৰমদ গোসাঁই আছে চৰমদ গোসাঁই বছৰত 5 বাৰ বাহিৰত নগৰ ভ্ৰমণ কৰে প্ৰথমবাৰ হাজোত ফাকুৱাত হাজো ভ্ৰমণ কৰে দ্বিতীয়বাৰ বাৰুণীত চাপৰি ঘাটত স্নান কৰিব যায় তৃতীয়বাৰ ৰাজা ফাকুৱা হাজোত ভ্ৰমণ কৰে আৰু তাৰপিছত শুৱালকুছিত অষ্টমীত শুৱালকুছিত যায় তাতে আমাৰ স্নান কৰে গোসাঁই শুৱালকুছি পাহাৰত স্নান কৰে তাৰপিছত শেষৰবাৰ যায় আমাৰ মদন ছত্ৰী পুথিবাৰী নদীত স্নান কৰিব যায় ভৰিত জলক্ৰিয়া কৰিব যায় জলক্ৰিয়া কৰে তেওঁলোকে গোটেই কামেশ্বৰ মন্দিৰ কেদাৰ মন্দিৰ আৰু মাধৱ মন্দিৰ এই তিনিটা জলাধাৰ আছে আমাৰ ইয়াতে ভোগ ভাত হয় আগৰ পৰাই চলি আছে ইতিমধ্যে আগৰ পৰাই চলি আছে আমাৰ ইয়াতে খাহী হয় পাৰ হয় আৰু নিৰামিষ হয় আমিষ হয় দুয়োটাই হয় নিৰামিষ হ'লে আমাৰ দাইল ভাত তৰকাৰী আৰু আমিষ হ'লে আমাৰ পাৰ চৰা হয় খাহী হয় মাছ হয় আমাৰ এইখিনি হয় ইয়াতে আৰু আমাৰ ইয়াতে সোমবাৰে শাওণৰ সোমবাৰত মানুহ অলপ বেছি যাত্ৰী হয় তেওঁলোকে মানস কৰি ইয়াতে বেলপাত দিবলৈ আহে 108টা বেলপাত দিয়ে গাখীৰ দিয়ে গোসাঁইৰ গাত আৰু তেওঁলোকে মানস কৰে ইয়াতে মানস কৰি দিয়ে তেওঁলোকে ফল পায় আমাৰ বছৰত 3টা পূজা হয় প্ৰথম দুৰ্গা পূজা হয় তাৰপিছত মদন পূজা হয় আৰু তাৰপিছত হ'ল শিৱৰাত্ৰি আমাৰ 3টা পূজা ইয়াতে বছৰত হয় আমাৰ মন্দিৰৰ উত্তৰে আছে পোৱামক্কা পশ্চিমে আছে আমাৰ আগতে গৈছিল টেকৰা সাগৰ পূবে আছে আমাৰ ৰেভিনি ঘাট আৰু উত্তৰ দক্ষিণে আছে আমাৰ মাধৱ মন্দিৰ মাধৱ গোসাঁই এইখিনি এই মন্দিৰৰ চাৰিসীমা এইটোৱে আমাৰ এইটো আমাৰ ভোগঘৰ ইয়াতে ভোগ ৰন্ধা হয় যাত্ৰী যিমান নাহে গোটেইবিলাক যাত্ৰীবিলাকে ভোগ ভাত ইয়াতে ৰান্ধে এতিয়া ভোগ ৰান্ধি আছে আমাৰ বৰ্তমান ভোগ চলি আছে আমাৰ এতিয়া ৰন্ধা বঢ়া চলি আছে ভোগৰ এইটো ভোগঘৰটো ঠিক হোৱা নাই বাবা ভোগঘৰটো ডাঙৰ লাগে বুলি তহঁতে হেৰি কৰিছে অলপ ডাঙৰ ভোগঘৰ লাগে এইটো হোৱা নাই এইটো মানুহ থাকিব নোৱাৰে ভিতৰত হাজোৰ অন্য এটা নাম পঞ্চতীৰ্থ 5খন তীৰ্থস্থান হয়গ্ৰী মাধৱ কেদাৰ কমলেশ্বৰ কামেশ্বৰ আৰু গণেশ আজি আমি উপস্থিত আছোঁ শ্ৰী শ্ৰী কামেশ্বৰ দেৱালয় তেনেহ'লে ভিউৱাৰ্ছ আমাৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাবচোন আমাৰ ভিডিঅ'টোৰ মাজত যদি কিবা দেখুৱাব ৰৈ গৈছে বা কিবা ভুল ক্ৰুটি আমাৰ হৈ গৈছে তাৰ বাবে আমাৰ কমেণ্ট যুগত শুধৰাই দিব অহাটো খণ্ডত আকৌ এটা নতুন ভিডিঅ' লৈ আপোনাক লগ কৰাৰ প্ৰতিশ্ৰুতিৰে মই শ্ৰী মানস কলিতা আৰু মই শ্ৰী ৰাজীৱ কলিতাই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ